खुलुमबाय स्टुडियो आं रबिन बसुमतारी थांनाय 17 बोसोराव बिपिएफनि सरकाराव 39 नं भैरब खन्द बियाबाव जाय खामानिफोरा जेबो जायाखैमोन नाथाय 4 खावसे बोसोरावनो 70 बारा स्किमा मावफुंजाबाय बे बाथ्रायानो जादों खावरां प्राइमारि इउपिपिएलनि आफादगिरि दन्दफानि फाउदेलनि गोख्रों राव नंगौ थांनाय 4 खावसे बोसोरावनो 70 निबो बांसिन डिपार्टमेन्टालि स्किमा जाफुंसारबाय होनना बाथ्रा बुंथिदों बिथां दन्दफानि फाउदेल बिथाङा नाथाय थांनाय 17 बोसोर बिपिएफ सरकाराव थानाय समाव जा खामानिफोरा रायजो राजाफोरनि थाखाय गोनांथिमोन नाथाय बेफोर जेबो जाफुङाखै होनना फोरमायो रायजो राजाफोरा रिहन दैमारिया 10 बोसोर एमएलए 10 बोसोर मन्त्री गासै 20 बोसोर गोहोआव थानाय समावबो जोंनि खावरां ओनसोलखौ खबर लायाखै नाथाय 4 खावसे बोसोराव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गोविन्द चन्द्र बसुमतारिया गोबां खामानि मावबाय बेनिखायनो फैबाय थानाय बिटिसि बिसायख'थियाव इउपिपिएल एबा ट्रेक्टरनि सावगारियाव भट होगोन होनना दैदेनगिरि बिथांजों लोगोसे ओनसोलनि रायजो राजाफोरा फोरमायो जे আজি আমি खावरां प्राइमारी अंतर्गत खावरां बोरेगाव एलपी स्कूल खावरां बोरेगाव एलपी स्कूल राइटर बुधर प्रेसिडेंट सेक्रेटारी सदस्यসকলক লৈ পিনে আজি আমি বুধৰ এটা মিটিং কৰিলো যেটো মিটিং কৰোতে আমাৰ বুধৰ কৰ্মকৰ্তাই কেনে ধৰণে কাম কৰিব লাগে সেইবিলাক তেওঁলোকক আমি প্ৰশিক্ষণ দিলো আৰু আই থকা নিৰ্বাচনত তেওঁলোকে যেহেতু বুধে কাম কৰিব বুধ কমিটি ষ্ট্ৰং হলে আমি কালিৰ দিনত উইনাৰ হ'ব পাৰো এই কথাবিলাক তেওঁলোকক আমি বুজালো যে আপোনালোকে এনে ধৰণে কথাবিলাক কক এই কথাবিলাক মই গোটেই আজি মিডিয়াত আগত ক'ব নোৱাৰো কিয়নো আমাৰ এটা ই থাকে পলিচি থাকে এই পলিচিটো মই খোলাকৈ ক'ব খোজা নাই এই গতিকে তেওঁলোকে পলিচি মেকিং কৰিলো আৰু তেওঁলোকে কালিৰ পৰা সেই পলিচি লৈ আমাৰ যেহেতু বুধৰ কাম কৰিব তেওঁলোকে আৰু আমি তেওঁলোকক যিখিনি প্ৰশিক্ষণ দিব লগা আছিল আমি ইতিমধ্যে দিলো আৰু আগন্তুক দিনত আমাৰ ইউপিপিএল চৰকাৰে আকৌ বাৰ বিটিআৰত চৰকাৰ হ'বলৈ গৈ আছে এইটো কথা খাটাং হয় আৰু মই এটাই কথা কম আজি 17 বছৰে জিয়াত বিপিএফ চৰকাৰে ৰাজত্ব কৰিছিল ইয়াত কেনে ধৰণে মানে উন্নয়ন কৰিছিল এইটো কথা আজি ইয়াৰ জনসাধাৰণে সকলোৱে জানে আৰু এইটো মই কৈ থাকিব লগা কথা নহয় কিয়নো আজি 4.5টা বছৰত খাওৰাং প্ৰাইমাৰী অন্তৰ্গত যেটো আমাৰ ইউপিপিএল চৰকাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যেটো আমি 70টা ডিপাৰ্টমেন্টলি কাম পালো এইটো ডিপাৰ্টমেন্টলি কাম আমি এইটো কথা একদম দুৰ্বহত্য কথা হয় কিয়নো মই আজি মিডিয়াৰ আগত মিছা কথা ক'ব আহা নাই আৰু কালিৰ দিনত যদি কোনোবা এইটো মানে সত্য অসত্য বুলি তেওঁলোকে যদি ক'ব বিচাৰে তেতিয়াহলে তেওঁলোকে আই পিনি ফিল্ডখন সাৰ্ভে কৰিব পাৰে এইটো কথা দুৰ্বহত্য হয় আৰু এটা প্ৰাইমাৰী যদি 70টা ডিপাৰ্টমেন্টলি কাম হয় এটো তো বহুত ডাঙৰ কথা এটা আমাৰ কাৰণে আমি এইটোৱে বিশ্বাস কৰিছো যে ৰাইজে এইটোৱে বিশ্বাস কৰিছে কালিৰ দিনত 4.5টা বছৰত যদি 70টা ডেভেলপমেন্ট কাম বিলাক ইয়াত হৈ গৈছে তেনেহলে সেইখন চৰকাৰকে আমি সদায় তেওঁৰ লগতে থাকিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু হসা কথা হয় আৰু ইয়াত শান্তি এটা বিৰাজমান কৰিছে কিয়নো আজি 17 বছৰ আগত যেনেকৈ ইয়াত অশান্তি এটা সৃষ্টি হৈছিল মানুহৰ মাজত ভয় এটা অশংকা আছিল এতিয়া কিন্তু এই 4.5টা বছৰৰ ভিতৰত কোনো এটা মানে অশান্তি বোলা বস্তু নাই আজিলৈকে বন্ধ বুলি কোৱা বস্তু মানুহে শুনা নাই 4.5টা বছৰত এটো বহুত ডাঙৰ কথা কিয়নো ৰাইজে এইবিলাক কথা সবে চাই আছে জানি আছে আজিৰ ৰাইজ কোনো মানে অভিজ্ঞ নহয় সব বিজ্ঞ ৰাইজ হয় সবে মানে অলপ জানা বুজা ৰাইজ হয় এই গতিকে ৰাইজে যি চৰকাৰে ৰাইজৰ উন্নতি কৰে ৰাইজক সহায় কৰে তাৰ পিছতে ৰাইজখন যাব এইটো কথা নিশ্চয় আৰু আই থকা ইলেকশনত আমি বিটিআৰত অকল হৰিয়াকে চৰকাৰ বনাবলৈ গৈ আছো এইটো কথা দুৰ্বহত্য হয় কিন্তু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তেওঁ নামিছে নেশ্যনেল পাৰ্টি বিজেপিৰ পৰা ষ্ট্ৰং কেণ্ডিডেট তেওঁলোকে দিব বুলি কৈছে আপোনালোকৰ পলিচি কাম দিব নাই সাক ৰিয়ন দৈমাৰী তেওঁ 20 বছৰ ভিতৰত 10 বছৰ তেওঁ এমএলএ হৈছিল আৰু 10 বছৰ মন্ত্ৰী হৈছিল এতিয়া এজন মন্ত্ৰী হোৱা মানুহে আহি পিনি আকৌ পৰিষদীয় ইলেকশন খেলাটো এটো মোৰ কাৰণে হলে এটো মানে মই যোগ্য বুলি ভাবা নাই কিয়নো তেওঁ আপগ্ৰেড হ'ব লাগিছিল তেওঁ ডিগ্ৰেডে হৈ আছে আজিৰ দিনত এটোৱে দেখা পাই আছে এটো বস্তু পাব্লিকেও চাই আছে এটো পাব্লিকেও গম পাই আছে যে কি হ'ব লাগিছিল আজি কি হৈ আছে এতিয়া বিপিএফত তেনেকুৱা ক্যান্ডিডেট নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকা কাম কৰিছে নেকি এটো আমি এটা চিন্তা কৰিছো বিজেপি তো আজিলৈকে আমি বিজেপি তো ইয়াতে কোনো এটা উন্নয়ন কৰা বস্তু আমি দেখাই নাই বিজেপিক আমি ইয়াতে 4 টাইম আমি এমপি বনাই দিলো কিন্তু আজি পাব্লিকে কয় যে এমপি কোনে হয় এমপি চেহাৰা কেনেকুৱা তেনেকুৱা পাব্লিকে ভাবি আছে এই গতিকে বিজেপিৰ ইয়াত কোনো ই নাই বিজেপি কোনো ফ্যাক্টৰ নহয়
এই গতিকে মই আপোনালোকক চেনেলেদি মাধ্যমেদি এই ক'ব পাৰোঁ যে অহা দিনত BTR-ত প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত BTR-ত চৰকাৰ হ'ব গৈ আছে এইটো কথা একদম ধ্ৰুৱসত্য হয় আৰু মোৰ ক'ব লগাখিনি ইমানেই হয় ধন্যবাদ बुंनो थाङोब्ला UPPL सरकारनिफ्राय जोंथ' जेसांखिनि फैबाय थानाय मावबोबाय जेसांखिनि नांगौ सुबिदाखौनो जों मोनदों आरो दायो जि जोङो बेखौनो सापर्ट खालामनानै जोङो आवगायलांबाय थागोन होननानै जों सानदों दायो बबे एरिया बियो खावरं खावरां प्राइम औ नंगौ मा ओरैनो जों मिथिनाय बायदिबा जोंनि बेबायदिनो गामिफोराव नांगौ जानाय बिदि टयलेटफोर आरो दैनि बेबायदि सुबिदाफोर गैयामोन बे सुबिदाफोरखौ खालामनानै होदों जोंनि बे खावरं रनेन्द्रपुर एरियायावहा जों बेसांखिनिखौ मोनदों आरो लामानि सुबिदाखौ मोनदों आरो मन्दिर गिर्जाफोराव औ बिदि जोंनि गिर्जायावबो जोङो बिदि बाथरुम टयलेटखौहा बिनि मावनायावहा बे 4 बोसोराव जोङो मोननो हादों जोंथ' बिजोंनो दोङो जिहेथु जोंनि थाखाय बियो मोजां मावदोंब्ला जोङो बेखौनो सापर्ट होलांगोन आरो बेजोंनो जोङो लोगोसे दङ बिजोंनो जोङो सानदों आरो 5 বছর গোবিন্দ বসুমতাৰী সমষ্টিৰ ডেপুটি চিফ হৈ কি পালে কি নাপালে আৰু পৰিৱৰ্তন আমি পোৱাৰ ক্ষেত্ৰত সব পালো কিন্তু ৰিয়ন ছাৰৰ পালত একো নাপালো এতিয়া 5 বছৰ হৈছে শান্তিত আছো আমি আমাৰ এইটোৱে লাগে শান্তি লাগে আমাৰ গাঁৱত শান্তিত আছো আমাক শান্তি লাগে শান্তিতে চলিম যোন চৰকাৰ আহিলে আমি শান্তিতে চলিম যাক ভোট দিছো আগৰ বছৰ তাকে দিম আমি এইটোৱে আমিতো আগতো বিজেপিত আছিলো যেতিয়া আমাৰ দাদা আছিল দণ্ডে দাদা আমাৰ ভাই দাদা হয় এই যোনটো ৰাস্তা দেখাই আমি এইটো ৰাস্তা দৌৰি আছো সিধা কথা কৈ দিম 17 বছৰ বিজেপি চৰকাৰ চলালে তেওঁলোকৰ যেনেকৈ সুবিধা পাব লাগিছিল পাইছিল না পোৱা নাই একো পোৱা নাই আজিলৈ এতিয়ালৈ একো পোৱা নাই আমি সিধা কম 20 বছৰ ৰিহন ৰেমাৰী মন্ত্ৰী আৰু এমএলএ হৈ থাকিল পুনৰ আজি মই হলে কোনো পদে নিদিম মই যাক মাৰিম আমি যোনটো চৰকাৰে আমাক ভাল কিবা কৰিছে গাঁৱক শান্তি দিছে এইটো চৰকাৰে যাম আমি বেলেগক ভোট নামাৰিম UPPL ছাড়া বেলেগে ভোটে নামাৰিম ইয়াতে লোকেল চৰকাৰ হয় নে বিজেপি জিকিলে যাব বেলেগ ফালে ৰিয়ন ছাৰে জিকিলে আহিবই নোখোজে ইয়াতে অকল বড় মানুহকে ভাল পায় আমাক নেপালীক নাচায় ৰিয়ন ছাৰ জিকিলে আমি জানো না আগৰ পৰাই সিধা কৈ দিম আমি দেখাৰ কথা জানা বুজা কথাটো কৈ দিব পাৰিম না তাৰ আগতে আজিও তাৰ আগতে কৈ দিব পাৰিম আমি ইয়াত এটেণ্ড হলে এইটো কথা আমি ৰিয়ন ছাৰ যাতে ৰাইজক শান্তি হওক বেলেগ সুবিধা কিটা আমি পাব লাগে ৰাইজত এটা ঘৰটো ভৰপুৰ কৰিব নোৱাৰে আমাৰ ছাৰে ৰাইজৰ সুবিধা দিলে আমি ৰাইজৰ সুবিধা মতে আমি পাইছো বুলি এইটো স্বীকাৰ কৰিম আমি যিকোনো বস্তু দিলে ৰাইজৰ মতে সুবিধাটো পাইছো আমাৰ গাঁৱত এটা টয়লেট পাইছো আৰু কিবা পিছত নেক্সট বাৰটো আৰু একবাৰ 4 বছৰত ইমান পাইছো আৰু নেক্সট বছৰত কিবা পাম আৰু কিবা হলে একবাৰতো দিব নোৱাৰে না এইটোৱে কথা মোৰটো 5 বছৰ পৰা ট্ৰেক্টৰতে আমি জড়িত আছো এতিয়াও আছো আমাৰ লগত মানে মোৰ নিজৰ ফেলে পৰা একটা ঘৰৰ পৰা 10টা ভোট আছে আমি UPPLক ভোট দিওঁ আমি তাকে ভাল পাই আমাৰ ৰাস্তাও গোবিন্দ ছাৰে ভালে বনাই দিছে ল'ৰা ছোৱালীৰ কাৰণে ভালে কৰিছে আৰু ছট পূজাৰ কাৰণে আমাৰ 1.5 লাখৰ কিবা ঘৰ দিলে আমি এটো ভাল পাইছো আহাবাৰ নেক্সট বাৰ জিতলে কি যেন ওপৰৰ পৰা টিন লগাব নেকি গোবিন্দ ছাৰক মই এটোৱে ধন্যবাদ দিলো আৰু আমাৰ বিহাৰী সমাজৰ পৰা কিন্তু বিপিএমৰ পৰা ৰিহন ৰেমাৰী মানে এটো মানে 17 বছৰ কিবা কৰিলে কিন্তু আমি একো পোৱা নাই একেবাৰে পোৱা নাই একটা টিনে ধৰি পোৱা নাই একটা দমকলে পোৱা নাই এই ছট পূজা ইমান কৰি আছিল কি পালো একটা ঘৰ পোৱা নাই কিন্তু গোবিন্দ ছাৰ অহা পিছতে এটো আমি পালো 40 ফুট লম্বা আছে 40 ফুট লম্বা বনাই দিছে আমি গোবিন্দ ছাৰক ভালে পাম নাৰায়ণপুৰ চৌকাও আমাৰ বিহাৰী মানুহ দিছে আমাৰ খৰং চৌকাও বিহাৰী মানুহ দিছে আমি তেওঁটো কৈছো ওদালগুৰিত বহুত কাম কৰিলে নাই একো কৰা নাই আমাৰ গোবিন্দ ছাৰে অহা পিছতে 5 বছৰৰ ভিতৰত 4.5 বছৰ এতিয়া হল এতিয়া নেক্সট ইলেকশন আহি আছে আমি জিতামে গোবিন্দ ছাৰক জিতামে আমি বিৰাট ভাল পাম আগৰ আমাৰ ৰিহানা ছাৰ আছিল কিন্তু একো আমি কিবা পাৱা নাই আৰু যেন পালে বেলেগ মানুহ পালে কিন্তু আমি পাৱা নাই যেন গতিকালি ৰেহন ৰেমাৰী আহে
আহিলে আহক, কোনো আমি গোবিন্দ ছাৰৰ লগত আছো, আমি চেক